ভাত ৰান্ধো খৰিৰে জুই কৰি সকলোৱে জানো যে জুইত যেতিয়া ভাত ৰান্ধো আমি যেতিয়া জুইত ভাত ৰান্ধো খৰিৰে জুই কৰি যদি ভাত বান্ধো মই যে স্ক্ৰীনত লগাই দিছো ভিডিঅ'টো তেতিয়া কি হয় কেন্সাৰ হয় ভালকে চাই লওক সিগাৰেট খালে যেনেকৈ ধোঁৱাৰ পৰা কেন্সাৰ হয় তেনেকৈ আমি যদি খৰিৰে জুই জ্বলাই আমি খাদ্য বনাও তেতিয়া মানুহগৰাকীৰ কি হয় ধোঁৱা সোমাই পৰৱৰ্তী সময়ত কেন্সাৰ হয় সকলোৱে জানো যে জুইত যেতিয়া ভাত যিসকলে ভাত বনায় এই ধোঁৱাটোৰ কাৰণে মানে মানুহৰ কেন্সাৰ হৈছে যেনেকৈ তেখেতে উদাহৰণ দিছে যে চিগাৰেট খালে যেনেকৈ মানুহৰ কেন্সাৰ হয় জুই ধোঁৱাটো খালেও এনেধৰণে কেন্সাৰ হয় তেখেতৰ মন্তব্যটো শুনি মোৰ মানে হাঁহি উঠিছে একদম বৃহৎ হাঁহি উঠিছে মানে কি কম এজন মন্ত্ৰী হয় মূৰত মাল আছেনে নাই নে মই মানে ক'ব পৰা নাই যদি জুইত ভাত বনোৱাৰ ফলত মানুহৰ কেন্সাৰ হয় আজিলৈ মানুহ জীয়াই নাথাকিলেহেঁতেন গেছ আৱিষ্কাৰ হোৱানো কিমান দিন হৈছে এই জুই যেতিয়াৰ পৰা আৱিষ্কাৰ হৈছে তেতিয়াৰ পৰা মানুহে জুইতে বনাই মেলিয়ে খাই আছে আৰু এতিয়ালৈকে আজিলৈকে খাই আছে আৰু তেনেস্থলত এজন মন্ত্ৰীয়ে আমাৰ অসমৰ যিজনকে ওপৰৰ মাল বুলি কোৱা হয় তেখেতে মন্তব্য কৰিছে যে জুইত ভাত বনালে বোলে কেন্সাৰ হয় গোটেই পৃথিৱীৰ মানুহবিলাক মৰি শেষেই হৈ যাব লাগিছিল মোৰ তেখেতৰ মন্তব্য হিচাপে মানে যদি জুইত ভাত বনালে মানুহ মৰে কেন্সাৰ হৈ মৰে তেতিয়াহ'লে এতিয়ালৈকে মানুহ থাকিবই নালাগিছিলে এনেকুৱা হাস্যকৰ মন্তব্য এজন মন্ত্ৰীয়ে যদি দিয়ে শোভা নাপায় মানে বৰ লাজ লাগে যে কি মানুহৰ তলত আমি আছোঁ কি শাসনৰ গাদীৰ তলত আমি আছোঁ সঁচাকৈ মানে বহুত লাজ লগা হৈছে কি ক'ম আৰু এনেকুৱা মানুহে আমাক শাসন কৰি আছে যিবিলাকৰ কোনো জেনেৰেল নলেজ বোলা বস্তুটো নাই কেৱল টকা প্ৰলোভন দি নিৰ্বাচনী বতৰণি পাৰ কৰি আছে আৰু গাড়ী দখল কৰি আছে তাৰ বাহিৰে একো নাই আপোনাৰ এতিয়াতো ভাল মন্ত্ৰী বুলিবলৈ ভাল বিধায়ক বুলিবলৈ নাই এজনে আছে অখিল গগৈ তেখেতে অলপ মাত মাতে তাৰ বাহিৰে আৰু মাত মাতা দ্বিতীয়জন ব্যক্তি নাই আগতে ভাল লাগিছিলে এজন আছিলে মোৰ বিজেপি বিধায়ক প্ৰশান্ত ফুকন মোৰ ভাল লাগিছিলে কিন্তু যেতিয়াৰ পৰা মানে বিজেপি সম্পূৰ্ণ গাদীলৈ আহি গ'ল তেখেতে একদম ভিজা মেকুৰী হৈ গ'ল নিজৰ যিবিলাক স্বাৰ্থ সুবিধা আছিল পাই গ'ল এতিয়া আৰু মাত মাতিবলগীয়া নাই প্ৰথমতে একদম কিবা এটা দাম বাঢ়িলে বস্তু একদম বাটে পথে হাই হুলস্থুল কৰি মানে হাংগামা কৰি আছে নিউজ চেনেলবিলাকত মানে বৃহৎ মানে আগশাৰীত আছিলে আজিকালি আৰু নাই চব ভিজা মেকুৰী হৈ গ'ল অতুল বৰাটো শেষেই অগপবিলাক দলটো যে আছে নে নাই বৰ্তমান শেষ এতিয়া আজিৰ তাৰিখত মোৰ দুজন নেতাই ভাল লাগে এজন হ'ল গৌৰৱ গগৈ আৰু এজন হ'ল অখিল গগৈ আৰু আম আদমি পাৰ্টি আছিলে কেজৰিৱাল এই তিনিজন নেতা মোৰ অলপ তেখেতলোকৰ ব্যক্তিত্ব ভাল লাগে কথা কোৱাৰ যিবিলাক ইছ্যু লৈ তেখেতলোকে মাত মাতে সেইবিলাক ভাল লাগে বাকীবিলাক আৰু পকেটত ভৰাও মাল আৰু চুপচাপ বহি থাকে এনেকৈ ধৰণৰ মানুহ আৰু এই দেখিলে নহয় উদাহৰণ দেখিছে জুইত বোলে ভাত বনালে মানুহৰ কেন্সাৰ হয় এইজন ব্যক্তি এইজন চাই লওক ৰাইজ পীযুষ হাজৰিকা ডাঙৰীয়া মন্ত্ৰী এজন আমাৰ বিজেপি দলৰ এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে কি বিভাগৰ মন্ত্ৰী আছিল মই বিশেষকৈ পাহৰি গ'লোঁ এজন মন্ত্ৰী আমাৰ জাগীৰোড সমষ্টিৰ বিধায়ক পীযুষ হাজৰিকা ডাঙৰীয়া বুলি কৈছে আচলতে ডাঙৰীয়া শব্দটো তেখেতৰ শোভাই নাপায় তেখেতৰ লগত তথাপিও কৈছোঁ আৰু যিহেতু এটা পদত আছে এইজনে কৈছে বোলে জুইত ভাত বনালে বোলে মানুহৰ কেন্সাৰ হয় গতিকে মানুহে গেছতে ভাত বনাওক আৰু গেছৰ দামটো কমে গতিকে জুইতে ভাত বনাওক মানুহে আৰু কেন্সাৰ নহয় আৰু 20 পেকেট খালেও কেন্সাৰ নহয় জুইত ভাত বনালে মানুহৰ কেন্সাৰ হ'ব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে যদি ভাল লাগে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নেক্সট এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ আজিলৈ বাই